নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বহুত দিনৰ আগতে এটা মই ইউটিউব চেনেল খুলি থৈছিলোঁ, কিন্তু তাত মই কোনো ধৰণৰ ব্লগ ভিডিঅ' আপলোড কৰা নাই। ভাবিলোঁ আজি এটা ব্লগ ভিডিঅ'ই বনাওঁ। ব্লগ ভিডিঅ'টো বনোৱাত কোনো বিশেষ কাৰণ নাই, এনেই ভিডিঅ' এটা বনালোঁ। ভিডিঅ'টো আপোনালোকে চাব আৰু জনাব কেনে পালে। তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সেয়া এইফালে যাবলৈ একো নাই, ৱাল পাৰ হৈ যাব লাগিব জাপিয়াই। ৱাল পাৰ হৈ এতিয়া ভিতৰলৈ গুচি আহিলোঁ আৰু পুখুৰীটোৱে হৈছে এইটো। যেতিয়া পুখুৰীটো খান্দিছিলে তেতিয়া কিন্তু ইমান বহল নাছিলে, মাটিবোৰ খহি যোৱাত পুখুৰীটো বহল হৈ গ'ল আৰু পাৰত থকা জেওৰাকেইখনো তললৈ খহি গ'ল। এয়া মোৰ মা হয়, মাছক দানা দি আছে, কিন্তু পুখুৰীটো আমাৰ নহয়, বৰ্তা এজনৰহে। আৰু সেই সোণাৰুবোৰ চাওকচোন ইমান ধুনীয়া হৈ ফুলি আছে। আমাৰ গাঁওখন কিন্তু ঘূৰণীয়া, আগফালে পথাৰ, আকৌ পথাৰৰ আগফালে ঘৰ, সঁচাকৈ বহুত বেছি ধুনীয়া। ৰাতিপুৱা শুই উঠিলে এবাৰ পথাৰখনলৈ চাই দিলে মনটো বহুত বেছিয়ে মুকলি লাগে। এক গুলিতে দুই চিকাৰ কৰি দিছা। মাছত দানা দিবলৈ সেইতে মানিমুনি বুটলাত ব্যস্ত ৰাইজ। মই যাওঁ দেই। মাটিবোৰ বহুত কোমল, সোমাই গৈছে বোলে। গা ধুই হৈ গ'ল, এতিয়া গা ধুই আহি গ'লোঁ। মোৰ একো কাম নাই, মায়ে চব কাম কৰিয়ে থৈছে। এতিয়া অকল পঢ়িব লাগে, কাৰণ মই গতিকে লাষ্ট ইয়েৰ ষ্টুডেণ্ট হয়। 30 মে'ৰ পৰা আমাৰ এক্সাম হ'ব, গতিকে পঢ়িব লাগিব। বেগ লাগিলে আকৌ থাকি যাব লাগিব। তাৰ আগতে মই আপোনালোকক এটা বস্তু দেখুৱাই লৈছোঁ ৰ'ব। বোৱা কাপোৰ হয়, হ'ল কিন্তু দিন। এখন মেখেলাখন হয় ইয়াৰে, মায়ে বৈছিলে ঘৰতে। ভাবিলোঁ এযোৰ দেখুৱাই দিওঁ, কাৰণ একেবাৰে চিম্পুল হয়, ঘৰতে বোৱা কাপোৰ, গতিকে ভাল লাগে ন সকলোৰে। এইখন চাদৰ হয়, দহি পাতিছিলোঁ, মই দহি পাতিছিলোঁ। দেখুৱাই দিছোঁ ৰ'ব ভালকৈ। দহিটো সেইটো কমেণ্ট কৰিব, দহিটো কেনেকুৱা হৈছে ক'ব। পাতিছিলোঁ, শেষত এইকেইটা থাকি গ'ল পাতিবলৈ। আকৌ সূতা আনিব লাগিব, ওপৰতো শেষ হৈ গ'ল। আকৌ এইটো বাতি দিম, ধুনীয়া লাগিব। কমেণ্ট কৰি জনাব কাপোৰযোৰ কেনেকুৱা লাগিলে, কমেণ্ট কৰি জনাব। আৰু দুযোৰমান মই দহি বাতি থৈছোঁ, কিন্তু সেইকেইযোৰ এতিয়া দেখুৱাব নোৱাৰোঁ, কাৰণ কাপোৰকেইযোৰ ক'ত সোমাই আছে মই নাজানো। আকৌ খুচৰি থাকিলে পিটন খাব লাগিব, সেইটো কাৰণে সেইকেইযোৰ কেতিয়াবা সুবিধা পালে দেখুৱাম বাৰু। এতিয়া দেৰি নকৰি মই কিতাপ অলপ পঢ়ি লওঁ, তাৰপিছত আকৌ পুনৰ লগ পাই আছোঁ। পঢ়ি হৈ গ'ল আৰু সেইবাবে বাহিৰলৈ গুচি আহিলোঁ। বাৰীৰ পিছফালে, ভিতৰত বহুত বেছিয়ে গৰম আছিলে। ইয়াত ইমান ধুনীয়া বতাহ মাৰি আছে, বেকগ্ৰাউণ্ডত হাঁহে চিঞৰি আছে। এইবিলাক গছবোৰ দেখিছেনে বাৰু? এইবিলাক চব নেমু গছ হয়। ইয়াতে বহুত নেমু লাগি আছে, কিন্তু আপোনালোকে ইয়াৰ পৰা ধৰিব নোৱাৰিব। পাতৰ গুটিবোৰ তলতে আছে নেমুবিলাক। ইয়াতে অলপ দেৰি বহি লওঁ, তাৰপিছত আম খাম আৰু আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকিম, শেষলৈকে চাই থাকিব। মানুহ বেছি নাই, সেইবাবে দুটামে আমাৰ বাবে হৈ যাব। আৰু আমকেইটা ধুনীয়াকৈ ধুই লওঁ, ধুই পেলাই বাকলি গুচাই ৰুকিম, তাৰপিছত খাব লাগিব। আমকেইটা ধুই লওঁ ধুনীয়াকৈ। আম কচুপাত বা কলপাতত খোৱা মজাই বেলেগ, সেইবাবে মই কলপাত কেইখিলামান বিচাৰি লৈ আহিলোঁ। আৰু এতিয়া এইকেইখিলাতে আমি খাম। ধুনীয়াকৈ ধুই ল'লোঁ। আম খাই উঠিয়ে শুই গ'লোঁ, টোপনি আহিল। আৰু এতিয়া সাৰ পাইছোঁ। সাৰ পাই পেলাই লগে লগে আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, আৰু সোনকালে শেষ কৰিব লাগিব, নহ'লে বহুত বেছি দীঘলীয়া হৈ যাব। আৰু এতিয়া মই এফালে ফুৰিবলৈ যাম। আম খাই থকা অৱস্থাতে মোলৈ ফোন এটা আহিলে, মাতিলে, তালৈ যাব লাগিব। গতিকে ক'লৈ যাওঁ আপোনালোকক দেখুৱাই থাকিম, আৰু ভিডিঅ'টো তাতে শেষ কৰিম।
তেন্তে দেৰি নকৰি আকৌ মই ৰেডি হ'ব লাগিব। এতিয়া ৰেডি হৈ লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছে। এতিয়া ৰেডি হৈ আছোঁ ডিমলৈ যাবলৈ। ড্ৰেছ পিন্ধি হৈ গ'ল আৰু ভাতটো খাই ল'লোঁ। অকল চুলিখিনি বান্ধিব আছে আৰু তাৰপিছত যাব পাৰিম। আকৌ আমাৰ ইয়াৰে তিনিআলি মূৰত অলপ দেৰি ৰখিব লাগিব গাড়ীৰ কাৰণে, বা ইয়াত গাড়ীৰ কাৰণে বহুত দিগদাৰ হৈ যায়, ৰখি থাকিব লাগে। কিন্তু গাঁৱতে বহুত গাড়ী আছে আমাৰ, হ'লেও এতিয়া তাত গৈ ৰখিব লাগিব। একেবাৰে ওলাই লওঁ আকৌ, নহ'লে এতিয়া ইয়াতে ভিডিঅ' কৰি থাকিলে মোৰ দেৰিয়ে হ'ব। তেন্তে আকৌ লগ পাই থাকিম। ফাইনেলি ওলাই হৈ গ'ল আৰু এতিয়া মই যাবলৈ লৈছোঁ ডিমলৈ। আপাহঁতৰ ঘৰলৈ কৈ দিলোঁ আৰু ছাছপেঞ্চত নথওঁ। আপাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ, ওলাই হৈ গ'ল মোৰ। এতিয়া গৈ থাকোঁ, গাড়ী পাওঁ নাপাওঁ ঠিক নাই। যাওঁ দেই, বাই বাই। গৈ থাকোঁ, আকৌ লগ পাম। তিনিআলি মোৰ পাই গ'লোহি আৰু এতিয়া ইয়াত গাড়ীৰ কাৰণে ৰখি থাকিব লাগিব অলপ সময়। তাৰপিছত গাড়ী আহিলে আৰু ডাইৰেক্ট ডিমৌ যাব পাৰিম। আহিব চাগে আৰু গাড়ী, বেছি দেৰি ৰ'ব নালাগিবও পাৰে, এতিয়া সময়ো হ'ল যিহেতু। তেন্তে একেবাৰে গৈ আপাহঁতৰ ঘৰতে লগ পামগৈ আৰু ইয়াতে ভিডিঅ' কৰি নাথাকোঁ আৰু মানুহ অহা যোৱা কৰি আছে, লাজো লাগে। বৰ্তমান আহি পাই গ'লোঁ ডিমৌ, আৰু আহি আমি এতিয়া বিজ্ঞানত সোমালোঁ। বিজ্ঞানত আমাৰ খুৰীক থিৰাপি দিয়াবৰ বাবে ইয়াতে সোমালোঁ। আৰু আপোনালোকে চাই লওক ডিমৌৰ ভিউটো এবাৰ। এইজনী মোৰ ভণ্টি, আৰু ভিতৰতো আপোনালোকক এবাৰ দেখাই দিব বিচাৰিছোঁ। এই পিংক কালাৰৰ পিন্ধি থকা এজনী হৈছে আমাৰ খুৰী। ভিতৰ ইমান ধুনীয়া। হাই এটা কৈ দিয়া আকৌ ছোৱালী। ক কিবা এটা। আমাৰ প্ৰিয়ংকা কোঁৱৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ভাল লাগিলে শ্বেয়াৰ কৰি দিব। নকৰিব, ভাল লাগিলেহে শ্বেয়াৰ কৰিবলৈ কৈছে, এনেকুৱা হ'ব আৰু তাই। শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট চব কৰি দিব আৰু ছোৱালীজনী মেছেজ। আৰু এইটোৱে হৈছে ডিমৌ ভিউটো। আৰু এইখনে আমাৰ ডিমৌ টাউনখন, চাওকচোন ইমান ধুনীয়া লাগিছে। এইখন ডিমৌ হাই ছেকেণ্ডেৰী। এতিয়া খুৰী ইয়াতে থেৰাপি লৈ থাকিব, ভণ্টি আৰু মই তললৈ যাম। মই আপাহঁতৰ ঘৰলৈ যাম, গতিকে আপোনালোকক লগতে লৈ যাওঁ তালৈ। ভণ্টিয়ে ইয়াতে দোকানত কিবা বজাৰ কৰিব বোলে, আৰু খুৰী ইয়াতে থাকিব। তেন্তে যাওঁ, দেৰি নকৰোঁ ইয়াতে, নহ'লে দেৰি হৈ যাব তালৈ যাবৰ বাবে। খুৰী যাওঁ দেই, আমি থাকক, যাওঁ দেই। আৰু আমি এতিয়া লৈ আন, তোক আনিবৰ কাৰণে থৈ আহিছোঁ। যাওঁ এতিয়া আপাহঁতৰ ঘৰলৈ। ফটোহে উঠি গৈছে, মই ক্লিক কৰি দিনাখন মই ভাবিছিলোঁ কিবা ভিডিঅ' টেক্স চাই ফটোহে হেল্ল'। আচলতে আপাৰ ঘৰলৈ মই নাযাওঁ, দিয়ে যাব। মই নাযাওঁ, মই যাম এতিয়া বেলেগ। বাই বাই। সেইফালে আছে, আমি এইডোখৰলৈ আহিছিলোঁ, ভিগেন এইডোখৰ ওপৰত। ছোৱালী এয়া তাৰ নামতহে বাইক, আচলতে চবে দেখিলে মোকহে মোক বাইক বুলি কয়, তাক ভনীয়েক বুলি কয় চবে। পাই গ'লোহি। এতিয়া আমি ফুৰিবলৈ যাব ওলাইছোঁ বাহঁতৰ লগত।
ব'লা 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 গৈ আছোঁ ব'লা ফুফু যাম ব'লা ব'লক আপোনালোকে গৈ থাকক আমিও গৈ আছোঁ এয়া বা আৰু বৌ দুজনী এতিয়া ফুৰিবলৈ গৈ আছোঁ কোন ছোৱালী হয় হে কোন হয় কোন হয় কৈ দিয়া ক'বলৈ জানিছে আকৌ কৈ দিয়া এইফালে চাই কৈ দিয়া আকৌ হাই কৈ দিয়া আকৌ হাই কৈ দিয়া আমি ফুফু গৈছিলোঁ কৈ দিয়া নোকোৱা কৈ দিয়া আকৌ আমি ফুফু গৈছিলোঁ নকয় লাজ কৰিছে ফুৰি আহি গ'লোঁ আহি এতিয়া ভৰি হাত ধুই চাহ খাব লৈছোঁ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰিব লাগিব নহ'লে বহুত বেছি দীঘলীয়া হৈ গৈ আছে আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটি অন্য ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ সামৰিছোঁ বাই বাই